Hi, hello, namaskar and welcome back to my channel Facts with Dhanoloi. So, আজি মই আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। আজি মই ভাৰতবৰ্ষৰ কেইটামান এনেকুৱা এমেজিং ফেক্টছ লৈ আহিছোঁ যিটো আপোনালোকে হয়তো আগতে শুনিবও পাৰে কিন্তু হয়তো 90% মানুহে নাজানে। তেনেকুৱা মই ফেক্টছ লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ লওঁ, যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়াহে মোৰ নতুন ভিডিঅ'ৰ আপডেটটো পাই থাকিব। আপোনালোকে জানে নেকি ভাৰতবৰ্ষৰ এখন এনেকুৱা ঠাই আছে যিখন ঠাইক মেগনেটিক ঠাই বুলি কোৱা হয়। আপোনালোকে জানে নেকি ভাৰতবৰ্ষত বিশ্বৰ সকলোতকৈ ওখ ঠাই আছে? আপোনালোকে জানে নেকি? যদি নাজানে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক আপোনালোকৰ টাইমবোৰ বৰবাদ নকৰি তেনেহ'লে আমাৰ এমেজিং ফেক্টছ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্টছ নম্বৰ 1, ভাৰতবৰ্ষত এখন এনেকুৱা ঠাই আছে যিখন ঠাইক কোৱা হয় বিশ্বৰ সকলোতকৈ ওখ ঠাই, আৰু বিশ্বৰ সেই সকলোতকৈ ওখ ঠাইখনৰ নাম হৈছে চিয়াচিন, য'ত পাকিস্তানে নিজৰ বুলি আখ্যা দিব খোজে, কিন্তু সেইখন ভাৰতবৰ্ষৰ ঠাই হয়। বিশ্বৰ সকলোতকৈ ওখ ঠাই চিয়াচিন। যদি আপোনালোকে ইয়াত আগতেই জানিছিল এই প্ৰশ্নৰ উত্তৰটো তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। ফেক্ট নম্বৰ 2, আমেৰিকাৰ পিছত সকলোতকৈ বেছি ইংলিছ কোৱা দেশ কোনখন আপোনালোকে জানেনে? নিশ্চয় জানে, সেইখন হৈছে আমাৰ ভাৰতবৰ্ষ। আমাৰ ভাৰতবৰ্ষত ছেকেণ্ড লাৰ্জেষ্ট ইংলিছ স্পিকিং কৰে, ইংলিছ কথা কয়, সকলো মানুহে ইংলিছ ক'ব জানে। তো ভাৰতবৰ্ষৰ 125 মিলিয়ন মানুহে ইংলিছ ক'ব জানে, অৰ্থাৎ বিশ্বৰ 10% মানুহে ইংলিছ ক'ব জানে। গতিকে এই ফেক্টটো যদি আপোনালোকে আগতে জানিছিল তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। ফেক্ট নম্বৰ 3, আমি যেতিয়া আমাৰ ভাৰতবৰ্ষৰ ইতিহাস লুটিয়াই চাওঁ তেতিয়া গম পাওঁ যে আমাৰ ভাৰতবৰ্ষখনক এখন সোণৰ চৰাই বুলি কৈছিল। এটা সময়ত সোণৰ চৰাই বুলি কৈছিল। কিয় কৈছিল আপোনালোকে নিশ্চয় জানে, কাৰণ আমাৰ ভাৰতত বহুত সোণ যথেষ্ট পৰিমাণে আছিল। এতিয়াও কিন্তু আমাৰ ভাৰতত বহুত সোণ আছে, কাৰণ বিশ্বৰ 11% সোণ আমাৰ মহিলাসকলে পৰিধান কৰে। ভাবক, বিশ্বৰ 11% সোণ আমাৰ মহিলাসকলে পৰিধান কৰে। আমেৰিকা, ফ্ৰান্স, জাৰ্মানী এই ডাঙৰ দেশবোৰ মিলাইও আমাৰ মহিলাসকলে পিন্ধা সোণৰ পৰিমাণ বহুত বেছি হয়। গতিকে আমাৰ দেশখনক সোণৰ চৰাই বুলি এইকাৰণে কয়। যদি এই কথাটো আপোনালোকে আগতে জানিছিল তেনেহ'লে তলত কমেণ্ট কৰি নিশ্চয় জনাব। ফেক্ট নম্বৰ 4, আপোনালোকে জানেনে ইছৰোৰ ফাৰ্ষ্ট ৰকেট লঞ্চ কিহেৰে কৰিছিল আৰু কেনেকৈ কৰিছিল, ক'ত কৰিছিল? যদি নাজানে মই আছোঁ আপোনালোকৰ বন্ধু দোষ্ট হোষ্ট, মই জনাই দিম। আমাৰ যিটো ফাৰ্ষ্ট ৰকেট লঞ্চ কৰিছিল সেইটো ৰকেট লঞ্চ কৰিছিল চাইকেলেৰে লৈ। সেইটোৰ বহুত কম ওজন আছিলে আৰু সেইটো ৰকেট চাইকেলেৰে লৈ গৈছিলে, আৰু চাইকেলেৰে লৈ গৈ আমাৰ সফলভাৱে ৰকেট লঞ্চ কৰিছিল। আৰু এই ৰকেট লঞ্চ কৰিছিল কেৰালাৰ এখন সৰু গাঁও থম্বা, আৰু ইয়াৰ নিৰ্দেশক আছিল ডক্টৰ চাৰাভাই, ইছৰোৰ চেয়াৰমেন ডক্টৰ চাৰাভাই। যদি এই ফেক্টছটো আপোনালোকে আগতে জানিছিল তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব, আৰু যদি নাজানিছিলোঁ মই আপোনালোকক জনাইছোঁ, আপোনালোকৰ জ্ঞান বঢ়াব পাৰে। ফেক্ট নম্বৰ 5, বিশ্বৰ সকলোতকৈ বৰষুণ পৰা ঠাই আমাৰ ভাৰতবৰ্ষত আছে। আপোনালোকে আচৰিত নহ'ব, আমাৰ বিশ্বৰ সকলোতকৈ বৰষুণ পৰা ঠাই আমাৰ ভাৰতবৰ্ষত আছে, আৰু সেয়া আমাৰ কাষৰ ৰাজ্য মেঘালয়ত আছে। আৰু সেই ঠাইখনৰ নাম হৈছে মেচিনৰাম। এই মেচিনৰামত ডেইলিকে বহুত পৰিমাণৰ বৰষুণ পৰে। বিশ্বৰ সকলোতকৈ বেছি বৰষুণ পৰা ঠাই বুলি মেঘালয় এইখন মেচিনৰামক জনা যায়। যদি আপোনালোকে জানিছিল তেনেহ'লে তলত কমেণ্ট কৰি নিশ্চয় জনাব। ফেক্ট নম্বৰ 6, বিশ্বৰ সকলোতকৈ দীঘল গুহা এই ভাৰতবৰ্ষতে আছে। যদি আপোনালোকে জানিছিল তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু যদি নাজানেও কোনো কথা নাই, মই কওঁ। বিশ্বৰ সকলোতকৈ দীঘল গুহা আমাৰ এই ভাৰতবৰ্ষতে আছে, আৰু এই গুহা আছে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কৰমপুৰত। যদি আপোনালোকে ইয়াৰ আগতে এটা কথা ক'বলৈ পাহৰিছোঁ, আৰু এই গুহাটোৰ দীঘল 24,000 কিলোমিটাৰ। ই বিশ্বৰ সকলোতকৈ ডাঙৰ গুহা, আৰু মেঘালয়তে ভাৰতৰ 10ৰ ভিতৰত 9টা ডাঙৰ গুহা মেঘালয়তে পোৱা যায়। যদি এই ফেক্টটো আপোনালোকে আগতে জানিছিল তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। ফেক্ট নম্বৰ 7,
বিশ্বৰ সকলোতকৈ পুৰণি গছ আমাৰ ভাৰতবৰ্ষতে আছে। আপোনালোকে জানিছিল নেকি? যদি জানিছিল কমেণ্ট কৰি নিশ্চয় জনাব। আচৰিত কথা যে বিশ্বৰ সকলোতকৈ পুৰণি গছ আৰু ডাঙৰ গছ এই ভাৰতবৰ্ষত আছে। ই আছে অন্ধ্ৰ প্ৰদেশত আৰু ই গছজোপা প্ৰায় 550 বছৰ পুৰণি হ'ব। যদি জানিছিল তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। ফেক্ট নম্বৰ 8, আপোনালোকে জানিল যে ভাৰতবৰ্ষত এখন এনেকুৱা ঠাই আছে যিখন ঠাইক মেগনেটিক ঠাই বুলি জনা যায় আৰু সেইখন ঠাই আছে লাডাখত। আৰু এতিয়া বৰ্তমান টুৰিষ্ট প্লেচ হিচাপে জনপ্ৰিয় হৈ পৰিছে লাডাখৰ মেগনেটিক হিল। যদি আপোনালোকে আগতে জানিছিল তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। ফেক্ট নম্বৰ 9, হিউমেন কেলকুলেটৰ। আপোনালোকে জানে নেকি হিউমেন কেলকুলেটৰ কাক কয়? শকুন্তলা দেৱী আমাৰ ভাৰতৰ হিউমেন কেলকুলেটৰ বুলি জনা যায়। তেখেত এজন মহিলা গণিতিক আছিল যিয়ে 28 ছেকেণ্ডত 13টা ডিজিট থকা দুটা সংখ্যা মাল্টিপল কৰি সমাধান কৰি দেখুৱাইছিল। যদি এই ফেক্টটো আপোনালোকে আগতে জানিছিল তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। নম্বৰ 10, আপোনালোকে সকলোৱে জানে আপোনালোকে বহুতে চেছ খেলে আৰু এই চেছ খেল একমাত্ৰ এই বিশ্ববাসীক উপহাৰ হিচাপে দিছে আমাৰ ভাৰতবৰ্ষই। যদি এইটো জানিছিল কমেণ্ট কৰি নিশ্চয় জনাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু এনেকুৱা ধৰণৰ যদি ইণ্টাৰেষ্টিং ফেক্ট ভিডিঅ' আপোনালোকক লাগে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু ভাৰতবৰ্ষৰ ফেক্টছৰ ওপৰত পাৰ্ট 2 লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব। টেক কেয়াৰ, বাই বাই, লগ পাম আন এটা নতুন